সুপ্ৰভাত বন্ধু বান্ধৱীসকল, মই গীতামণি দাসে শিৱসাগৰ বোৱাৰী আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ নামঘৰলৈ। আজি আমাৰ নামঘৰ এটা বিশেষ দিন আৰু সেই বিশেষ দিনটো হৈছে বৰসভা। প্ৰত্যেকখন গাঁৱতে বৰসভা আয়োজন কৰা হয়। আজি সেয়ে আমাৰ শিৱসাগৰ জিলাৰ দৈকলঙীয়া গাঁৱৰ বৰসভা আৰম্ভ হৈছে। সেয়ে মা মই আৰু বেদৌ নামঘৰলৈ ওলাইছোঁ আৰু নামঘৰৰ পৰিৱেশ একদম উখল মাখল হৈ আছে। এয়া ধৰ্মধ্বজা পতাকা উত্তোলন কৰা হৈছে যিসকল আমাৰ অতিথি আহিছে তেওঁলোকৰ দ্বাৰা। আৰু আপোনালোকক মই যিমান পাৰোঁ আজি মই সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ গাঁৱৰ বৰসবাহৰ অনুষ্ঠানৰ নামঘৰৰ পৰিৱেশটো ইমানেই সুন্দৰ লাগিছে নহয়, আপোনালোকক বুজাব নোৱাৰোঁ। সেইবাবে মই ভাবিলোঁ আপোনালোকক ভিডিঅ'সমূহ দেখুৱাওঁ বুলি। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ। প্ৰত্যেকখন গাঁৱতে বৰসভা আৰম্ভ হ'লে আন এখন গাঁৱৰ পৰা ভকতবৃন্দক আমন্ত্ৰণ জনোৱা হয়। সেয়েহে আমাৰো তেনেদৰে আন এখন গাঁৱৰ পৰা ভকতবৃন্দৰ আমন্ত্ৰিত কৰিছিল আৰু সেই তেওঁলোক আহি পোৱাৰ লগে লগে তেওঁলোকক আমি গোটেই গাঁওবাসীয়ে আদৰণি জনাবৰ বাবে আমি এডোখৰ ঠাইত তেওঁলোকক সম্ভাষণ জনাইছোঁ আৰু আদৰি আনিবৰ বাবে খোল তাল গায়ন বায়ন সকলো আহিছে আৰু তেওঁলোকক সেইদৰে আমি এটি ঘোষাৰে প্ৰথমতে আদৰণি জনাইছোঁ। আজি আপোনালোকক আমাৰ বনামৰ কিছু অংশ দেখুৱালোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোক সঁহাৰি জনাব বুলি আশা কৰিছোঁ আৰু সকলোৰে মংগল হওক, আমাৰ গাঁওখনৰো মংগল হওক তাৰে কামনা কৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত